এখনি কি গম পাইছে না এখনি বৰকচুৰ উঠি মানে বটি খাবার কাৰণে বৰকচু আনিছিল 2 ডখৰা আনিছিল তাৰে মই 1 ডখৰা বটি খাবার কাৰণে থলো আৰু বাকিখিনি এনেকৈ কাটি ফেলে ৰ'দত শুকাই থলো ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ আগতে মাহঁতে বনাইছিল কিন্তু মই নিজে ফাৰ্ষ্ট টাইমৰ কাৰণে শুকাই থৈ দিলোঁ চাং ৰ'ব কেনে হয় কিন্তু ভাল হ'ব আনি লাগছি পুৰা মৰমৰা হৈছে এয়া মাছ আনিছে না পুৰা এখিনি গুড়ি কৰি ফেলে মানে বেছি দিনকলৈকে খাব পাৰি আৰু পুৰণা হ'লে বস্তুটো ভাল হয় কেতিয়াবা এনে হয় বৰষুণ বতৰত বজাৰ চজাৰ কৰিব যাবৰ ইচ্ছা নাযায় তেতিয়া তাৰমানে হওক মূলাৰ সুঠিয়ে হওক বা কচুৰ গুড়াই হওক মাছৰ মাথাই দি বা মাছৰ মাথা নহ'লেও কথা নাই এনে খাৰ দি ফেলেও ধুনীয়াকৈ খাব পাৰি আৰু বহুত বেছি সোৱাদ লাগে সেনেকৈ খাই ফেলেও এটা বেলেগ টেষ্ট যেনে কাঁচাই কুটি ফেলে এটা বেলেগ টেষ্ট হয় সেনেকৈ শুকাই ফেলে থোৱাৰ পিছত এইটোৰ এটা বেলেগ টেষ্ট হয় মানে গোটেইকেইটা টেষ্টে অলপমান ল'ব লাগে মানুহে সেইকাৰণে মই বোলো এখনি আমি কচু সুঠি কৰি ফেলে থৈ দিওঁ সেইকাৰণে শুকাই ল'লোঁ মজা কৰি এতিয়া এখনি মিক্সিত পিচি ল'ম একদম মিহি কৰি পিচবা নালাগে অলপমান গুৰগুৰা টাইপ হৈ থাকিলেও কথা নাই মানে খাৰ দিয়াৰ পিছত এখনি ধুনীয়াকৈ সিজি যায় ইফালে আমি মিক্সিৰ বাটিত ধুনীয়া কৰি এখনি পিচি ল'ম মানে কচুটো ভালকৈ শুকালি যেতিয়া মিক্সিত মাৰিম না গুড়াখিনি একদম পুৰা একদম ধুলা ধুলা হৈ যায় বগা হৈ গৈছে এইফালে ভালকৈ মিহি কৰা নাই এনেকৈ গুৰগুৰা হৈ থাকিলে মানে কি নামি থ'ব পাৰি যিহেতু খাৰ দিয়াই যাব কচু বনাওঁতে এনেই অলপমান খাৰ দিবাই লাগে কলা খাৰেই হওক বা চদা খাৰেই হওক অলপমান খাৰ দিবাই লাগে গতিকে এইখিনি গুৰগুৰা হৈ থকাখিনি একদম মিহি নকৰিলেও কথা নাই এনেকৈ থাকাতে ৰ'ব মই ভালকৈ দেখি আছোঁ মই যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ একবাৰ মানে কি ট্ৰাই কৰি চোৱাৰ দৰে হৈছে সেইকাৰণে অলপ মানে কুটি ফেলে ৰ'দত শুকালোঁ আৰু আগতে মাহঁতে যেনেকৈ কৰিছিল সেনেই হৈছে চেম আৰু নেক্সটবাৰ অলপ বনালে অলপ বেছিকৈ বনাম এইখিনিতে আমাৰ হৈ যাব 2 সাঁজমান হ'ব অলপ ফিকি যায় নহয় খাৰ দিলি